Hello everyone, মই ৰিমাদলে নতুন এটা ব্লগ ভিডিঅ'লৈ সকলোকে স্বাগত জনাইছো। সো গাইস এজোৰ হৈছে ৰঙা চিট ইমান ধুনীয়া কালাৰফুল হয় আৰু বিহু আহিলে বিহুৰ কাৰণে ৰঙা চিটটো পাৰফেক্ট হয় আৰু আপোনালোকে চাওক এজোৰ হৈছে বহুত ধুনীয়া কালাৰ। সো গাইস আপোনালোকে চাব পাৰে কিমান ধুনীয়া আৰু স্ক্ৰিনতো দিয়া আছে এনেকেও চাব পাৰে বা কেমেৰাত ভালকে নুঠিব পাৰে তো স্ক্ৰিনত দিয়া আছে ইমান ধুনীয়া এজোৰ হৈছে ৰেড কালাৰৰ ইমান ধুনীয়া কালাৰফুল হয় আৰু বিহুৰ কাৰণে পাৰফেক্ট হয়। তো গাইস আপোনালোকৰ যদি পছন্দ হৈছে আপোনালোকে কমেন্ট কৰি জনাব। তো গাইস এজোৰ হৈছে ব্লেক কালাৰৰ ইমান ধুনীয়া এই ব্লেক কালাৰটো চাওকচোন ৰঙা কুলা বুলি ক'লে এনেও ফেভাৰিট হয় আৰু তো আপোনালোকৰ সো চাই ভাল লাগিছে নে নাই কমেন্ট কৰি জনাব। এজোৰ হৈছে ব্লেক আৰু খুলি দেখাইছো। সো আজিও আপোনালোকক ধুনীয়া ধুনীয়া মিচিং মেখেলা চাদৰ দেখাম আৰু আপোনালোকৰ যদি ভাল লাগে প্লিজ লাইক কমেন্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। তো গাইস এখন আছিল মেখেলা আৰু সো এখন হৈছে চাদৰখন চাওক চাদৰখন ইমান ধুনীয়া চাওক আৰু তাৰ দহিটো যে বহুত ধুনীয়া আৰু পাৰীটো বহুত ধুনীয়া হয় তাৰ পাৰী নহয় সৰি পটিটো বহুত ধুনীয়া ইয়াৰ চাওকচোন ইমান ধুনীয়া ইয়াৰ দহিটো ইমান বেছি ভাল লাগিছে আৰু স্কিনতো চাব পাৰে কিমান কালাৰফুল হয় বা ধুনীয়া হয় আপোনালোকে। তো নেক্সট এজোৰ চাওক এজোৰ হৈছে ইমান ধুনীয়া ওয়াও মানে এজোৰ চাওক ইয়াৰ দহিটো বহুত ধুনীয়া আৰু কালাৰটো চাওক কালাৰ কম্বিনেশ্যন বহুত ভাল হয় আৰু ফুলটো যে ইমান ধুনীয়া। এইখন আছিলে সো চাদৰখন আৰু ইয়াৰ পটি নাই সো সেইকাৰণে সাইডত ৰঙা লগাই দিয়া হৈছে আৰু এইখন হৈছে ইয়াৰ মেখেলাখন। তো আনৈ আহিলে আৰু আনৈ আমাক ডিস্টাৰ্ব কৰি দি আছে। তো এইখন হৈছে সো এখন হৈছে মেখেলাখন। তো এখন হৈছে মেখেলা ইমান ধুনীয়া মেখেলাখন চাওকচোন। সো গাইস লগতে এজোৰ হৈছে বহুত ধুনীয়া কালাৰ হয় কালাৰটোতো বহুত ধুনীয়াই তো স্কিনত দিব পাহৰিলোঁ সো স্কিনত দি দিম। তো এয়া চাওক ইমান ধুনীয়া আৰু এইখন হৈছে ইয়াৰ মেখেলাখন আৰু সো এখন হৈছে ইয়াৰ চাদৰ ইয়াৰ পটিটো যে ইমান ধুনীয়া সো বিউটিফুল একদম বহুত ধুনীয়া হয় চাওক ওয়াও ইয়াৰ ফুলবোৰ ইমান ধুনীয়া আৰু ইয়াৰ কালাৰটো চাওক না ফুলৰ যিটো নেকি ফুল বাছে যিবোৰ উটা সেইবোৰ বহুত ধুনীয়া আৰু কালাৰফুল হয়। সো এইটো হৈছে ট্ৰেণ্ডিঙত চলি থকা মেখেলা চাদৰটো সো স্কিনত দিয়া চাব পাৰে ইমান ধুনীয়া। সো এজোৰ চাওক ইয়াৰ ফুলটো চাওকচোন ইমান ধুনীয়া দুটা কালাৰৰ ফুল বাছা আছে কিন্তু ইমান ধুনীয়া কালাৰটো চাওক বহুত ধুনীয়া। তো এজোৰ হৈছে চাওক পেৰট কালাৰৰ তো এয়া পটিটো চাওক পটিটো ইমান ধুনীয়া ওয়াও মানে গোটেই গাতে মানে চাদৰৰ ফুল বাছা আছে। তো আপোনালোকে চাব পাৰে কিমান ধুনীয়া আৰু ইয়াৰ দহিটো মই সৰুকৈ বনাই দিছোঁ সো ৰঙা আৰু বগাৰে সৰি ৰঙা আৰু ক'লাৰে বনাই থোৱা আছে তো মিষ্টেক হৈ গৈছে। তো ইয়াৰ মেখেলাখন খুব আহল বহল আৰু দীঘলো হয় দেই আৰু এইখন হৈছে ইয়াৰ মেখেলা চাওক মেখেলাখন কিমান ধুনীয়া চাওক। সো গাইস এইযোৰ বহুত ধুনীয়া পেন্সিল কালাৰৰ আৰু স্কিনত দিয়া আছে আপোনালোকে চাব পাৰে কালাৰটো। তো এয়া চাওক ইমান ধুনীয়া অকল দুটা কালাৰৰ ফুল বাছা আছে ৰঙা আৰু ক'লাৰে। এখন আছে ইয়াৰ চাদৰ আৰু চাদৰৰ গোটেই গাতে কাম কৰা আছে সৰু সৰু বুটা। তো এখন হৈছে চাদৰখন আৰু ইয়াৰ চাওক ইমান ধুনীয়া কালাৰ ওয়াও ফুলটো বহুত ভাল লাগিছে আৰু ইয়াৰ দহিবোৰ বহুত এটা কালাৰৰে বান্ধি দিয়া আছে সো ৰেডেৰে আৰু ইয়াৰ পটিটো চাওক ইমান ধুনীয়া। তো এইযোৰ অকণমান নৰ্মেল চিম্পল কালাৰৰ আৰু এইযোৰ চাওক পিংকৰ এয়া চাওক এয়াও ধুনীয়া বাৰু বহুত ধুনীয়া এইযোৰো আহল বহল আৰু বহুত ধুনীয়া হয়। তো ইয়াৰ চাদৰখনেইটো দহি ইয়াৰ পটি নাই ইয়াৰ এনেকৈ হ'ব চাওক ইমান ধুনীয়া
নেক্সট এযোৰ দেখুৱাইছোঁ আপোনালোকক হোৱাইট কালাৰৰ ইয়া চাওক ইমান ধুনীয়া হোৱাইট কালাৰৰ ফুলটো চাওক ইয়াৰ ফুলটো ইমান সৰু সৰু পিটকনি তো বহুত ধুনীয়া লাগিছে তো মেখেলাখন এখন হৈছে চাদৰখন আৰু চাদৰৰ পটিটো বহুত ধুনীয়া তো ডাইৰেক্ট পটি নহয় এইটো ডাইৰেক্ট ফুল বাচি দিয়া আছে দহি বন্ধা নাই হোৱাইট কালাৰৰ হয় বহুত ধুনীয়া লাগিছে আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন মই এবাৰ গাত লৈ চাইছোঁ মই গৰমত ঘামি জামি একদম অৱস্থাই নাই দেই আমাৰ ইয়াত বহুত ৰ'দ দিছে তো এখন হৈছে মেখেলা ইমান ধুনীয়া ইয়াৰ কালাৰ চাওক ওৱাও পুৰণি ডিজাইনৰ মেখেলা চাদৰ এইযোৰ নুনি কটন ওৱাও এখন হৈছে ইয়াৰ চাদৰ দহি বন্ধা নাই আগু চিলোৱা নাই তো এনেকুৱা তো এইযোৰ সেম আৰু এনেকুৱাই তো এইযোৰ ব্লেক কালাৰৰ সব ইমান ধুনীয়া ওৱাও ইয়াৰ মেখেলাখন সব মেখেলাখনো বহুত ধুনীয়া লাগিছে বিহুত পিন্ধিবলৈ বহুত ভাল হ'ব আপোনালোকৰ কাৰণে যোনে ব্লেক পছন্দ কৰে মানে তাইৰ কাৰণে সো এইযোৰ অকমান ৰেড কালাৰৰ এইযোৰ চাওক ইমান ধুনীয়া এইযোৰটো মেলি দেখাই দিছে বাৰু চাওক এখন চাওক ইমান ধুনীয়া কালাৰফুল আৰু ৰড ফুলটো চাওক না ইমান জিলিকিছে ওৱাও তো এখন হৈছে মেখেলা চাওক মেখেলাখন ইমান ধুনীয়া হৈছে ওৱাও বেষ্ট এখন হৈছে হালধীয়া বহুত ঘামি গৈছোঁ দেই মোৰ বহুত গৰম লাগিছিলে যদি ভিডিঅ' বনাই থাকোঁতে তো গাইজ এখন চাওক এখন ইয়াৰ মেখেলা হালধীয়া একদম কালাৰফুল হয় নতুন মানে ইউনিক এখন হৈছে ইয়াৰ চাদৰ ও গাইজ এখন চাওক এখন হৈছে সিঙ্গল মেখেলা দেই ধুনীয়া লাগিছে নে বাৰু তো এখন হৈছে ষ্টল মুগাৰ হয় আৰু ষ্টলখন কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব সো ইমান ধুনীয়া লাগিছে চাওক এখন হৈছে আমাৰ মিচিঙৰ গেৰ গাছৰ ইমান ধুনীয়া গেৰ গাছৰখন চাওক মই নেদেখাওঁ বুলি ভাবিছিলোঁ তো দেখাই দিছোঁ বহুত বৰ ভাল লাগিলে সেইকাৰণে আপোনালোকক দেখাই দিছোঁ ইয়াৰ লগতে আপোনালোকৰ আছে ধুনীয়া ধুনীয়া টঙালি আৰু ল'ৰাসকলৰ কাৰণে তো চাওক 12-13খন মান আছে এনেকুৱা সেম একদম টঙালি এখন বাৰু খুলি দেখুৱাম বাকিবিলাক সব সেম থাকিব বহুত দীঘল হয় আৰু অকমান বহলও হয় এখন আছে ইয়াৰ চাদৰ চাদৰ নহয় টঙালি তো ফুলবোৰ এনেকুৱা তো চাওক ইমান ধুনীয়া লাগিছে আপোনালোকৰ যদি ভাল লাগিছে কমেণ্ট কৰি জনাব আৰু আপোনালোকে যদি আপোনালোকৰ পছন্দ হৈছে তেনেহলে অৰ্ডাৰ কৰি ল'ব পাৰে বাট আপোনালোকে মোক কমেণ্ট কৰিব লাগিব তাৰ কাৰণে টঙালিৰ প্ৰাইচ কৈ দিছোঁ 300 হয় তো এখন আৰু এখন হৈছে আমাৰ মিচিংসকলৰ অৰকক বুলি কয় অৰকক কেইখনমান দেখাই দিছোঁ বহুত ষ্টকত আছে তো দেখাই দিছোঁ কেইখনমান তো এখন দুখন বা তিনিখন তো পটুকিখন স্কিনত দিয়া অথনি দেখুৱা স্কিনত দিয়া পটুকিখন চাওক আপোনালোকে কেনেকুৱা
আৰু চাই ভাল লাগিছে নে নাই কমেণ্ট কৰি জনাব তো চবকেইটা দিব নোৱাৰিলোঁ যিকেইটা মই ক্লিক কৰি থৈছিলোঁ এইকেইটা আৰু এইযোৰ অলৰেডি এখন কিবা হৈ গ'ল বুকিঙত আছে আৰু এইযোৰ আৰু মোৰ সেইদিনা বিহু নাচিছিলোঁ আপোনালোকক মোৰ বিহু কেনেকুৱা লাগিছে জনাব দেই মই গছৰ ওপৰত উঠি বিহু নাচিছিলোঁ আৰু চাই কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব চ' গাইজ ভিডিঅ'টো আজিলৈ ইমানেই আছিল যদি মোৰ ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই